মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি তোমালোকৰ কিবা প্ৰশ্ন ৰৈ যায় বা অধিক কিবা জানিবলগীয়া থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 12 বৃত্ত সম্বন্ধীয় কালি। এই অধ্যায়ৰ পৰা 2016 চনৰ HSLC এক্সামত প্ৰশ্ন নং 9 আৰু প্ৰশ্ন নং 27 এই দুটা প্ৰশ্ন আহিছিল। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 9। এইটো এটা মেকিং প্ৰশ্ন আহিছে। এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব। ইয়াৰ কালি কিমান হ'ব? 276 সেন্টিমিটাৰ স্কয়াৰ, 44 সেন্টিমিটাৰ, 176 সেন্টিমিটার স্কয়ার, 154 সেন্টিমিটার। এটা বৃত্তৰ পৰিধি 2 পাই r = 44 কৈছে। এতিয়া আমি মানখিনি বহাই দি r ৰ মান পালো কিমান? 7। এইটো 2 আৰু 22 44 গল গৈ 7 থাকে। পাই r স্কয়ার 22/7 r স্কয়ার 7 * 7 7 গল গৈ 7 × 14 4 7 × 14 আৰু 1 15 154 সেন্টিমিটার স্কয়ার। গতিকে এইখিনি তোমালোকে কৰিব নালাগে, খালি শুদ্ধ উত্তৰটো আগবঢ়ালেই হৈ গ'ল। এইটো এটা অপচনাল প্ৰশ্ন, ইয়াত মাৰ্ক আছে 1। গতিকে ইয়াৰ আনসাৰটো খালি আমি অপচনটো আনসাৰ হিচাপে দি দিলেই আমি সম্পূৰ্ণ 1 নম্বৰ পাই যাম। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 27। তলত দিয়া চিত্ৰৰ এই চিত্ৰটোৰ আচ্ছাদিত অঞ্চলৰ কালি উলিওৱা, য'ত 14 সেন্টিমিটার বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ, ABCD এটা বৰ্গক্ষেত্ৰ, তাত 4টা সমান দৈৰ্ঘ্যৰ সমান ব্যাসাৰ্ধৰ বৃত্ত আছে। এই বৃত্তকেইটাৰ কালি বাদ দিব লাগিব বৰ্গৰ কালিটোৰ পৰা, তেতিয়াহ'লে আমাৰ আচ্ছাদিত অঞ্চলৰ কালিটো ওলাই যাব। এতিয়া বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ। প্ৰতিটো বৃত্তৰ ব্যাস কিমান হ'ব? দুটা বৃত্তই মানে বৰ্গৰ বাহুৰ দিগৰ সমান, গতিকে 14/2 = 7 সেন্টিমিটার। ব্যাসাৰ্ধ কি হ'ব? ব্যাসৰ আধা 7/2 সেন্টিমিটার। এতিয়া আমি আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব লাগে। আচ্ছাদিত অঞ্চলৰ কালি বৰ্গৰ কালি মাইনাছ 4টা বৃত্তৰ কালি, 4 * বৃত্তৰ কালি, মানে 4টা বৃত্ত আছে, 1 2 3 4টা বৃত্তৰ কালি আমি বাদ দিলে বৰ্গৰ কালিটোৰ পৰা, তেতিয়াহ'লে বাকী যিখিনি অংশ ৰৈ যায় সেইখিনি ৰং কৰা হৈ আছে, সেই অঞ্চলৰ কালি ওলাই যাব। বৰ্গৰ কালি কি? বাহু স্কয়াৰ আমি যাব মাইনাছ বৃত্তৰ কালি 4 * বৃত্তৰ কালি পাই r স্কয়ার। এতিয়া বাহুৰ মাপ 14 স্কয়ার, 4 * 22/7 পাইৰ মান জানো, r স্কয়ার r কিমান? ব্যাসাৰ্ধ r = 7/2 7/2 স্কয়ার আছে কাৰণে 7/2 দুবাৰ পাতিলো। এইটো 2 2 এই 4 গল গৈ, এইটো হাতে গল গৈ, 7 2 × 14 4 7 2 × 14 = 15 5 14 স্কয়ার মানে 196 196 পৰা 144 গুচি গৈ 154 গুচি গলে 42 সেন্টিমিটার স্কয়ার। ইয়াৰ লগে লগে এই প্ৰশ্নটোত থকা সম্পূৰ্ণ নম্বৰ আমি 3 নম্বৰ পাই গলো। এই সমস্যাটো আমি এনেদৰে সমাধান আগবঢ়ালেই হ'ল। আমি দীঘলীয়া কৰিব নালাগে, আমি বুজি পাই পেলাই সমস্যাটো সমাধান আগবঢ়াই দিলে আমাৰ হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। চেনেলত গৈ তোমালোকে প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।